নমস্কাৰ বন্ধুসকল ইউটিউবত সাধাৰণতে যিসকলে অসমীয়াত মাৰ্ক্সবাদ কি জানিবলৈ আগ্ৰহী তেওঁলোকৰ কাৰণে বহুত কম ভিডিঅ' পোৱা যায় কিন্তু আজি আমি এছএফআইৰ ফালৰ পৰা আপোনালোক সকলোৰে ওচৰলৈ লৈ আহিছো মাৰ্ক্সবাদ কি এই সম্পৰ্কে এটি আলোচনা মাৰ্ক্সবাদ কি মাৰ্ক্সবাদ হৈছে সমাজ বিশ্লেষণ আৰু ৰূপান্তৰ কৰাৰ এক আহিলা 19 শতিকাৰ দুজন বিখ্যাত ব্যক্তি কাৰ্ল মাৰ্ক্স আৰু তেওঁৰ বন্ধু ফ্ৰেডৰিক এংগেলছৰ যুগান্তকাৰী সৃষ্টি হৈছে মাৰ্ক্সবাদ সময়ে সময়ে ইয়াক বিভিন্নজনে সমৃদ্ধ কৰিছে কাৰণ মাৰ্ক্সবাদ এক স্থবিৰ বস্তু নহয় এই মাৰ্ক্সবাদ চিৰ বিকাশমান সেয়ে সময়ে সময়ে পৰিৱৰ্তিত পৰিস্থিতিত মাৰ্ক্সবাদক বিভিন্ন ধৰণে সমৃদ্ধ কৰা হৈছে এই মাৰ্ক্সবাদৰ মূলতঃ তিনিটা উপাদান আছে ই হৈছে মাৰ্ক্সবাদী দৰ্শন ৰাজনৈতিক অৰ্থনীতি আৰু বৈজ্ঞানিক সমাজতন্ত্ৰ আজি আমি এই তিনিটা বিষয়ত সম্পৰ্কে থুলমূলকৈ জনাৰ চেষ্টা কৰিম ইতিমধ্যে কৈছোৱেই মাৰ্ক্সবাদ যেহেতু বিশ্লেষণ আৰু ৰূপান্তৰৰ এক বৈজ্ঞানিক পদ্ধতি সেয়ে যিকোনো ঘটনা পৰিঘটনা বিশ্লেষণ কৰিবলৈ যাওঁতে আমাৰ প্ৰয়োজন এক দৃষ্টিভংগী অথবা দৰ্শনৰ সেয়ে মাৰ্ক্সবাদী দৰ্শন বুলি কওঁতে আমি মূলতঃ বুজো দ্বন্দ্বমূলক আৰু ঐতিহাসিক বস্তুবাদ ডাইলেক্টিকেল মেটেৰিয়েলিজম যি মাৰ্ক্সবাদী দৰ্শন এই দৰ্শনে ক'ব বিচাৰে যে বিভিন্ন ঘটনা বিশ্লেষণ কৰোঁতে আমাৰ পদ্ধতি হ'ব ডাইলেক্টিকেল বা দাণ্ডিক আৰু আমাৰ দৃষ্টিভংগী হ'ব মেটেৰিয়েলিষ্টিক বা বস্তুবাদী ডাইলেক্টিকেল দৃষ্টিভংগী অনুসৰি সকলো ঘটনাৰ ভিতৰত বিপৰীত শক্তি কিছুমান থাকে আৰু এই বিপৰীত শক্তি বা অপ'জিং ফৰ্চেছসমূহৰ সংঘাত বা কণ্ট্ৰাডিকশ্যনৰ মাজেদি পৰিৱৰ্তন হয় আমি উদাহৰণস্বৰূপে এটা যদি বেটেৰী লৈ চাওঁ সেই বেটেৰীত দুটা মূৰ থাকে এটা হৈছে পজিটিভ টাৰ্মিনেল আৰু আনটো হৈছে নিগেটিভ টাৰ্মিনেল এই পজিটিভ আৰু নিগেটিভ টাৰ্মিনেল যদি সংযোগ হয় তেতিয়া এক অন্য ধৰণৰ বস্তু উৎপাদন হয় যি হৈছে ইলেক্ট্ৰিচিটি বা বিদ্যুৎ এনেকুৱা আমি বিভিন্ন উদাহৰণ দেখিবলৈ পাওঁ মূলতঃ পৰিৱৰ্তনৰ ক্ষেত্ৰত ই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে আৰু সেয়ে মাৰ্ক্সে এই গোটেই প্ৰক্ৰিয়াক থেচিছ এণ্টিথেচিছ আৰু তাৰ মাজেৰে নতুনকৈ সৃষ্টি হোৱা বস্তু চিন্থেচিছ বুলি সংজ্ঞা প্ৰদান কৰিছে ডাইলেক্টিক্স অনুসৰি পৰিৱৰ্তন হওঁতে প্ৰথমে সৰু সৰু কিছু পৰিমাণগত পৰিৱৰ্তন হৈ এক বৃহৎ গুণগত পৰিৱৰ্তন হয় উদাহৰণস্বৰূপে পানী সাধাৰণ অৱস্থাত তৰল হৈ থাকে কিন্তু যেতিয়া উত্তাপৰ পৰিৱৰ্তন হয় উত্তাপ যদি বৃদ্ধি হয় বা কমে প্ৰথম অৱস্থাত একেই থাকে উত্তাপ বাঢ়ি বাঢ়ি গৈ এনেকুৱা এক অৱস্থা পায় যেতিয়া 100 ডিগ্ৰী চেলচিয়াছ হয় তেতিয়া হঠাৎ ই উতলিবলৈ ধৰে অৰ্থাৎ পানীৰ যি চৰিত্ৰ সেই তাৰ এক গুণগত পৰিৱৰ্তন হয় ডাইলেক্টিক্স অনুসৰি বিকাশৰ প্ৰক্ৰিয়াক পুৰণিক আঁতৰাই এক নতুনৰ সৃষ্টি হয় কিন্তু এই নতুনো আকৌ পুৰণি হৈ যায় ইয়াকে কোৱা হয় নিগেশ্যন অফ নিগেশ্যন ধৰি লওক এটা কণী সেই কণীটোৱে ইমান দিনে যিটো ভ্ৰূণক সুৰক্ষা প্ৰদান কৰি আহিছিল সেই ভ্ৰূণটো যেতিয়া ডাঙৰ হৈ পোৱালিৰ ৰূপ পায় এই পোৱালিটোৱে কণীটোক নিগেট কৰি বা ইয়াক বাতিল কৰি জন্ম লাভ কৰে এই জন্ম লাভ কৰা পোৱালিটো ডাঙৰ হৈ যেতিয়া মুৰ্গী হয় তেতিয়া ই কিন্তু আৰু বহু বেছি কণীৰ জন্ম দিয়ে অৰ্থাৎ এটা বস্তুক নিগেট কৰি আন এটা বস্তু অহাৰ পিছত ই পুনৰ নিগেট হৈ যায় এয়াই হৈছে নিগেশ্যন অফ নিগেশ্যন বিকাশৰ এই নিয়মসমূহৰ লগতে আমি মনত ৰখা উচিত যে যিকোনো ঘটনা বিশ্লেষণ কৰোঁতে আমি সামগ্ৰিকভাৱে বিশ্লেষণ কৰিব লাগিব আইচলেটেড হিচাপে নহয় অৰ্থাৎ এটা ঘটনা আন এটা ঘটনাৰ লগত জড়িত হৈ থাকে এভৰিথিং ইজ ৰিলেটেড আৰু লগতে যিবিলাক ঘটনা আমি দেখা পাইছোঁ এই পৃথিৱী এই বিশ্বজগত সকলো আচলতে চিৰ প্ৰবাহমান এক অনবৰত গতিশীল অৱস্থাত এই গোটেই ঘটনাবিলাক ঘটি থাকে সেয়েহে বিশ্লেষণ কৰোঁতে আমি সামগ্ৰিকভাৱে আৰু ইয়াৰ মোচনত আমি বিশ্লেষণলৈ যাব লাগিব এয়া আছিল ডাইলেক্টিক্স অন্য হাতেদি মেটেৰিয়েলিজম মানে বস্তুবাদ মেটেৰিয়েলিজম কনচিডাৰ্ছ মেটাৰ এজ প্ৰাইমেৰী অৰ্থাৎ বস্তু জগতহে মুখ্য চিন্তা জগততকৈ এই দৰ্শন অনুসৰি প্ৰকৃতি মানৱ জগত আৰু আমাৰ দৈনন্দিন ঘটি থকা ঘটনাবোৰ কোনো পৰম আত্মাৰ সৃষ্টি নহয় বৰঞ্চ ই সম্পূৰ্ণ প্ৰাকৃতিক
আৰু আমি যেনেধৰণেৰে দেখা পাইছোঁ ইয়াক আমি তেনেধৰণেৰে চাব লাগিব। আমাৰ মন বা চেতনা বা চিন্তা জগতো মূলতঃ বস্তু জগতৰহে ৰিফ্লেকশ্যন। আমি ইতিমধ্যে দ্বন্দ্বমূলক বস্তুবাদ বা ডাইলেক্টিকেল মেটেৰিয়েলিজিম সম্পৰ্কে আলোচনা কৰোঁ। এতিয়া এই ডাইলেক্টিকেল মেটেৰিয়েলিজিমৰ সমাজ জীৱন আৰু ইতিহাসৰ ওপৰত যি প্ৰয়োগ, অৰ্থাৎ হিষ্টৰিকেল মেটেৰিয়েলিজিম, ঐতিহাসিক বস্তুবাদ বা মেটেৰিয়েলিষ্ট কনচেপশ্যন অফ হিষ্ট্ৰী সম্পৰ্কে আমি আলোচনা কৰিব বিচাৰিছোঁ। ইতিহাস বা সমাজ জীৱনত সকলোতকৈ নিৰ্ণায়ক ভূমিকা কিহে গ্ৰহণ কৰে, আল্টিমেট ডিটাৰমিনিং ফেক্টৰসমূহ কি কি, সেই সম্পৰ্কে জানিবলৈ আহক আমি চেষ্টা কৰোঁ হিষ্টৰিকেল মেটেৰিয়েলিজিমৰ জৰিয়তে। সমাজ জীৱন আৰু ইতিহাসৰ বিশ্লেষণত দ্বন্দ্বমূলক বস্তুবাদৰ প্ৰয়োগেই ঐতিহাসিক বস্তুবাদ। ঐতিহাসিক বস্তুবাদ অনুসৰি সমাজ বা ইতিহাসৰ ঘটনাসমূহ বিশ্লেষণ কৰোঁতে এইসমূহক কেৱল কিছুমান আকস্মিক ঘটনা বা কোনো বিশেষ ব্যক্তিৰ মহৎ চিন্তা বা কৰ্মকাণ্ডৰ ফলশ্ৰুতি বুলি গণ্য নকৰি সামগ্ৰিকভাৱে সামাজিক ব্যৱস্থাটোকেই চাবলৈ যত্ন কৰিব লাগে। ঐতিহাসিক বস্তুবাদ অনুসৰি সমাজখনৰ বিভিন্ন দিশ যেনে ন্যায়িক ব্যৱস্থা, ধৰ্ম, ৰাজনীতি, আৰ্ট, বিভিন্ন চিন্তা চৰ্চা, কালচাৰ আদি ছুপাৰ ষ্ট্ৰাকচাৰ বুলি গণ্য কৰা হয়। অন্য হাতেদি এটা সমাজ ব্যৱস্থাৰ যি উৎপাদন ব্যৱস্থা তাক বেছ বুলি গণ্য কৰা হয়। ঐতিহাসিক বস্তুবাদ অনুসৰি যদিও উপৰিষৌধৰ বিষয়সমূহ যেনে ধৰ্ম, ৰাজনীতি, আৰ্ট, কালচাৰ বিভিন্ন চিন্তাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে, কিন্তু বেছ অৰ্থাৎ উৎপাদন ব্যৱস্থাটোৱে চূড়ান্ত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে। কাৰণ মানুহ জীয়াই থাকিলেহে ৰাজনীতি, ধৰ্ম, আৰ্ট, কালচাৰ আদি চৰ্চা কৰিব পাৰে আৰু জীয়াই থাকিবলৈ প্ৰয়োজন উৎপাদন ব্যৱস্থাটোৰ। মন কৰিব, মানুহ অন্য জীৱৰ পৰা পৃথক হোৱাৰ বিভিন্ন দিশ থকাৰ লগতে এক মুখ্য দিশ হৈছে যে মানুহ খাদ্য প্ৰস্তুতকাৰী, অন্য জীৱ খাদ্য সংগ্ৰহকাৰীহে। নিজৰ প্ৰয়োজনৰ বাবে মানুহে প্ৰকৃতিৰ ওপৰত হস্তক্ষেপ কৰে আৰু ইয়াক ৰূপান্তৰ কৰে। ইয়ে হৈছে উৎপাদন। সামাজিক উৎপাদনত মানৱ শ্ৰম, প্ৰকৃতি আৰু উৎপাদনৰ আহিলা, এই তিনিওটাৰ যি সমাহাৰ, সেই সমাহাৰটোক কোৱা হয় প্ৰডাক্টিভ ফ'ৰ্চ বা উৎপাদিকা শক্তি বুলি। সামাজিক উৎপাদনত মানুহে পৰস্পৰে পৰস্পৰৰ লগত নিৰ্দিষ্ট সম্পৰ্ক স্থাপন কৰে। ইয়াক কোৱা হয় ৰিলেশ্যনছ অফ প্ৰডাকশ্যন বা উৎপাদন সম্পৰ্ক। পুঁজিবাদী উৎপাদন ব্যৱস্থাত আমি দেখা পাইছোঁ যে এক বিশেষ ধৰণৰ উৎপাদন সম্পৰ্ক সেয়া হৈছে শ্ৰমিক আৰু পুঁজিপতি। এই উৎপাদন সম্পৰ্কৰ মূল ভেটি হৈছে যে কাৰখানাটো কাৰ হাতত আছে, সেই কাৰখানাৰ গৰাকী কোন, অৰ্থাৎ প্ৰডাক্টিভ ফ'ৰ্চ যাৰ হাতত থাকে তাৰ ভিত্তিতেই ৰিলেশ্যনছ অফ প্ৰডাকশ্যন সৃষ্টি হৈছে। উৎপাদিকা শক্তিৰ পৰিৱৰ্তনৰ লগে লগে উৎপাদনৰ সম্পৰ্কবোৰো পৰিৱৰ্তন হয়। সামন্তীয় ব্যৱস্থাত ভূমিৰ অধিকাৰ যাৰ হাতত থাকে সেই ভূমিৰ গৰাকী যোন তেওঁক কোৱা হয় সামন্ত প্ৰভু, আৰু যোনে ভূমিত কাম কৰে কিন্তু ভূমিৰ গৰাকী নহয় তেওঁ আছিল ভূমিদাস। যেতিয়া এই উৎপাদিকা শক্তিৰ পৰিৱৰ্তন হ'ল আৰু কাৰখানা ব্যৱস্থাই জন্ম পালে, সেই তেতিয়াই আমি নতুন এক ধৰণৰ উৎপাদন সম্পৰ্ক দেখা পালোঁ, সেয়া হৈছে শ্ৰমিক আৰু পুঁজিপতিৰ। উৎপাদিকা শক্তি আৰু উৎপাদন সম্পৰ্কৰ এই দ্বন্দ্বৰ মাজেৰে নতুন নতুন সমাজ ব্যৱস্থাৰ সৃষ্টি হয়। ডাৰউইনে প্ৰাকৃতিক বিকাশৰ নিয়মসমূহ আৱিষ্কাৰ কৰিছিল আৰু ই এক আছিল মৌলিক অৱদান। ঠিক সেইদৰে মাৰ্ক্সে মানৱ ইতিহাসৰ নিয়মসমূহ আৱিষ্কাৰ কৰিছিল আৰু মানৱ ইতিহাসত ই এক মৌলিক অৱদান। এই মৌলিক অৱদানৰ ধাৰণাটোৱে হৈছে ঐতিহাসিক বস্তুবাদ বা ইতিহাসৰ বস্তুবাদ ধাৰণা। মাৰ্ক্সবাদৰ তিনিটা উপাদান সম্পৰ্কে আমি প্ৰথমেই কৈছিলোঁ: মাৰ্ক্সবাদী দৰ্শন, মাৰ্ক্সবাদী ৰাজনৈতিক অৰ্থনীতি আৰু বৈজ্ঞানিক সমাজতন্ত্ৰ। ইতিমধ্যে আমি মাৰ্ক্সবাদী দৰ্শন অৰ্থাৎ দ্বন্দ্বমূলক আৰু ঐতিহাসিক বস্তুবাদ সম্পৰ্কে আলোচনা কৰিম। এতিয়া আহোঁ আমি মাৰ্ক্সবাদী ৰাজনৈতিক অৰ্থনীতি। বিভিন্ন ঐতিহাসিক যুগৰ উৎপাদন আৰু বিতৰণ ব্যৱস্থাৰ পৰিচালনাৰ সূত্ৰসমূহৰ অধ্যয়নেই ৰাজনৈতিক অৰ্থনীতি বা পলিটিকেল ইকনমি। প্ৰত্যেক উৎপাদন ব্যৱস্থা যেনে দাস ব্যৱস্থা, সামন্তবাদী ব্যৱস্থা আদিৰ নিজস্ব ৰাজনৈতিক অৰ্থনীতি আছে। মাৰ্ক্সে মূলতঃ আধুনিক ব্যৱস্থা অৰ্থাৎ পুঁজিবাদী ব্যৱস্থাটোৰ ৰাজনৈতিক অৰ্থনীতি সম্পৰ্কে আলোচনা কৰিছিল। পুঁজিবাদী ব্যৱস্থাটো অন্য ব্যৱস্থাটোৰ পৰা কোনখিনি পৃথক আৰু ইয়াৰ অন্তৰ্বিৰোধসমূহ কি, তাক লৈ মাৰ্ক্সে বিশেষভাৱে অধ্যয়ন কৰিছিল। মাৰ্ক্সে লক্ষ্য কৰিছিল যে পুঁজিবাদী ব্যৱস্থা যিহেতু পণ্য উৎপাদনৰ ব্যৱস্থা, সেয়েহে পণ্যক বিশেষভাৱে অধ্যয়ন কৰাৰ দৰকাৰ। মাৰ্ক্সে লক্ষ্য কৰিছিল যে পুঁজিবাদত
পুঁজিপতিসকলৰ হাতত এনে এবিধ মূল্য থকা পণ্য আহি পৰিছিল যি সকলোৰে মূল্যৰ উৎস হোৱাৰ লগতে নিজতকৈ অধিক মূল্য সৃষ্টি কৰিব পাৰে আৰু সেই পণ্য হৈছে শ্ৰম শক্তি। পূৰ্বৰ ব্যৱস্থাত উৎপাদকে পণ্য বজাৰলৈ নি বিনিময়ত টকা লাভ কৰি পুনৰ নিজৰ ব্যৱহাৰৰ বাবে পণ্য কিনিছিল। কিন্তু পুঁজিবাদত টকা প্ৰয়োগ কৰি পণ্য উৎপাদন কৰা হয় আৰু ইয়াক বিক্ৰী কৰি অধিক টকা উৎপাদন কৰা হয়, যি টকা পূৰ্বৰ টকাৰ তুলনাত বহুত বেছি। এই অতিৰিক্ত টকাখিনিয়েই হৈছে সাৰপ্লাছ ভেলু বা উদ্বৃত্ত মূল্য। এই যে আমি পাইছিলোঁ শ্ৰম শক্তি, এই শ্ৰম শক্তি ক্ৰয় কৰি অধিক সাৰপ্লাছ ভেলু সৃষ্টি কৰাৰ স্বাৰ্থতে পুঁজিপতিসকলৰ মাজত প্ৰতিযোগিতা হয় আৰু তেওঁলোকে পুঁজি সঞ্চয়ন কৰিবলৈ ধৰে, একুমুলেশ্যন। উদ্বৃত্ত মূল্য বঢ়াবলৈ উৎপাদনৰ আহিলাৰ বিকাশ কৰি শ্ৰমিকৰ ঠাইত মেচিন নিয়োগ কৰে। কামৰ অভাৱত সৃষ্টি হয় শ্ৰমিকৰ মজুত বাহিনী, ৰিজাৰ্ভ আৰ্মি অফ লেবাৰাৰ্ছ। উৎপাদন বৃদ্ধি হয়, কিন্তু সমাজখনৰ গৰিষ্ঠ সংখ্যক অংশৰ মানুহ যিহেতু জুৰুলা হৈ পৰে, কিনিবলৈ মানুহ নাথাকে আৰু সৃষ্টি হয় অভাৰ প্ৰডাকশ্যন। এনেকৈ সৃষ্টি হয় কেপিটেলিষ্ট ব্যৱস্থাৰ এটা ক্ৰাইচিছ। এই ক্ৰাইচিছ সমগ্ৰ ব্যৱস্থাটোৰেই, কাৰণ উৎপাদন সামাজিক কিন্তু ভোগ হৈ পৰে ব্যক্তিগত। মুনাফাৰ লোভে পুঁজিবাদক ভয়ংকৰ কৰি তোলে, শোষণ বৃদ্ধি হয়, উৎপাদন ব্যৱস্থাটোৰ এটা অংশ ধ্বংস কৰি দিয়া হয় আৰু বৃদ্ধি হয় শ্ৰেণী সংগ্ৰাম। এই শ্ৰেণী সংগ্ৰামেই সমাজ ৰূপান্তৰৰ এক সুযোগ হিচাপে থিয় দিয়ে। আপোনালোকে ইতিমধ্যে মাৰ্ক্সবাদী ৰাজনৈতিক অৰ্থনীতি কি সেই সম্পৰ্কে এই আলোচনা শুনিব। মাৰ্ক্সবাদী ৰাজনৈতিক অৰ্থনীতিয়ে এটা কথা প্ৰমাণ কৰি দিছে যে বৰ্তমান চলিত যি ব্যৱস্থা অৰ্থাৎ পুঁজিবাদী ব্যৱস্থা, এই পুঁজিবাদী ব্যৱস্থাৰ পতন অনিবাৰ্য। কাৰণ ই এক সম্পূৰ্ণ নৈৰাজ্যপূৰ্ণ ব্যৱস্থা। কাৰণ ইয়াত সামাজিকভাৱে উৎপাদন যদিও হয়, লাভালাভ হয় ব্যক্তিগত, সেয়েহে এই ব্যৱস্থা টিকি থাকিব নোৱাৰে। কিন্তু এই ব্যৱস্থা নিজে নিজে পৰিৱৰ্তন হ'বনে? এই ব্যৱস্থাৰ পৰা এক উন্নত ব্যৱস্থা য'ত সকলোৰে কল্যাণ হ'ব, তেনে এক ব্যৱস্থালৈ আমি যাব পাৰিমনে? মাৰ্ক্স আৰু এংগেলছে এই ক্ষেত্ৰত এক নতুন তত্ত্ব আগবঢ়াইছিল, যি হৈছে মাৰ্ক্সবাদৰ ৩ নম্বৰ উপাদান, বৈজ্ঞানিক সমাজতন্ত্ৰ। আহক আমি এবাৰ জানিবলৈ চেষ্টা কৰোঁ বৈজ্ঞানিক সমাজতন্ত্ৰ কি। এক শোষণহীন সমাজতান্ত্ৰিক ব্যৱস্থাৰ কল্পনা অতীতৰে পৰা চলি আহিছিল, কিন্তু মাৰ্ক্সে ইয়াক এক বৈজ্ঞানিক ভিত্তি প্ৰদান কৰিলে। ইতিহাসৰ বস্তুবাদী ধাৰণা আৰু পুঁজিবাদী ব্যৱস্থাৰ ৰাজনৈতিক অৰ্থনীতি অধ্যয়ন কৰি শ্ৰেণী সংগ্ৰামৰ তত্ত্ব আগবঢ়াই মাৰ্ক্সে কাল্পনিক সমাজতন্ত্ৰক বৈজ্ঞানিক সমাজতন্ত্ৰলৈ ৰূপান্তৰ কৰিলে। পুঁজিবাদী ব্যৱস্থাই শোষণৰ ন কৌশল গ্ৰহণ কৰিলেও ব্যৱস্থাগতভাৱে ইয়াৰ ভাঙন নিশ্চিত, যিহেতু উৎপাদন সদায় সামাজিক, কিন্তু এই ব্যৱস্থাত ভোগ ব্যক্তিগত। এই ব্যৱস্থাত সম্পদ কেইজনমান পুঁজিপতিৰ হাতত থুপ খায় আৰু তিলে তিলে সমগ্ৰ সমাজখনে জুৰুলা হৈ যায়। জুৰুলা হোৱা সমাজখনৰ আটাইতকৈ শোষিত অংশ শ্ৰমিক শ্ৰেণীয়ে এই ব্যৱস্থাৰ পতন ঘটোৱাত মূল ভূমিকা গ্ৰহণ কৰে। বৈজ্ঞানিক সমাজতন্ত্ৰ অনুসৰি শ্ৰমিক শ্ৰেণীয়ে নিজে নিজেই তেওঁলোকৰ এই ক্ষমতা নুবুজে। তেওঁলোকক শ্ৰেণী সংগ্ৰামৰ তত্ত্বৰে চেতনাশীল শ্ৰেণী হিচাপে গঢ়ি তুলিব লাগিব আৰু তেওঁলোকৰ অৰ্থনৈতিক সংগ্ৰামখনক এক ৰাজনৈতিক সংগ্ৰামলৈ ৰূপান্তৰ কৰিব লাগিব। ৰাজনৈতিক সংগ্ৰামখন আগবঢ়াই শ্ৰমিক শ্ৰেণীয়ে ৰাষ্ট্ৰ ক্ষমতা দখল কৰিব লাগিব আৰু সমাজতান্ত্ৰিক ব্যৱস্থা এটাৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিব লাগিব। ইয়াকে কৰিবলৈ যাওঁতে শ্ৰমিক শ্ৰেণীৰ এটা ৰাজনৈতিক পাৰ্টীৰ প্ৰয়োজন হয়। এই পাৰ্টীয়ে হৈছে কমিউনিষ্ট পাৰ্টী। শ্ৰমিক শ্ৰেণীৰ স্বাৰ্থৰ বাহিৰে এই পাৰ্টীৰ আন কোনো সুকীয়া স্বাৰ্থ নাথাকে আৰু শ্ৰমিক শ্ৰেণীৰ আটাইতকৈ দৃঢ় অংশটোক লৈ ই গঠিত হয়। শ্ৰমিক শ্ৰেণীয়ে ৰাষ্ট্ৰ ক্ষমতা দখল কৰি সমাজতান্ত্ৰিক সমাজৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিব লাগিব, যাতে উৎপাদিত বস্তুৰ ওপৰত সমগ্ৰ সমাজখনৰে মালিকানা থাকে আৰু শ্ৰমৰ লুণ্ঠন বন্ধ হয়। সমাজতান্ত্ৰিক ব্যৱস্থা এটাত অন্ন, বস্ত্ৰ, বাসস্থান, শিক্ষা, স্বাস্থ্যৰ বাবে হাহাকাৰ কৰিবলগীয়া নহয়। বৈজ্ঞানিক সমাজতন্ত্ৰৰ মূল লক্ষ্য এক শোষণহীন, শ্ৰেণীহীন, সাম্যবাদী ব্যৱস্থা গঢ়ি তোলা, য'ত প্ৰত্যেকজন মানুহৰ মুক্ত বিকাশেই হ'ব সামূহিক মুক্ত বিকাশৰ। থুলমূলকৈ মাৰ্ক্সবাদ কি আমি আলোচনা কৰিলোঁ, কিন্তু 10-15 মিনিটত মাৰ্ক্সবাদ আলোচনা কৰাটো আচলতে সম্ভৱ নহয়। অনাগত সময়ত মাৰ্ক্সবাদৰ লগতে বিভিন্ন বিষয়ক লৈ আমাৰ এই যি নতুন প্ৰয়াস SFI ডিছকাশ্যনছত আলোচনা বিলোচনা আগবঢ়াম। মাৰ্ক্সবাদ সম্পৰ্কে
আপোনালোকে নিশ্চিতভাৱে অধ্যয়ন কৰিব আৰু অধ্যয়নৰ বাবে যি প্ৰয়োজনীয় সমল আমি আমাৰ ডেছক্ৰিপশ্যনত দিয়াৰ চেষ্টা কৰিছোঁ। মাৰ্ক্সবাদ সম্পৰ্কে আমি নিজৰ মাজতো আলোচনা আগবঢ়াই নিব লাগিব, কিন্তু আমি সকলোৱে মনত ৰখা উচিত যে আমি যিমানেই অধ্যয়ন নকৰোঁ কিয়, আমি যিমানেই আলোচনা বিলোচনা নকৰোঁ কিয়, আমি মাৰ্ক্সবাদ প্ৰয়োগো কৰিব লাগিব, কাৰণ সকলোৰে অৰ্থত মাৰ্ক্স আছিল এজন বিপ্লৱী। চাই থাকক SFI ডিছকাশ্যনছ। থেংক ইউ।